প্ৰিয় দৰ্শক আপোনালোকক মই মোৰ ইউটিউব চেনেল সুভাষ বাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ এটা তেজপুৰৰ এটা অতি পৌৰাণিক মন্দিৰ, যাক আমি ৰুদ্ৰপদ হিচাপে জনা যায়। গতিকে সেই মন্দিৰতে আগন্তুক শাওণ মাহৰ এটা ভিডিঅ' বনাবলৈ আহিলোঁ ইয়াতে। গতিকে আপোনালোকেও ভাল পাব প্লেচটো চাই। আপোনালোকে সকলোৱে এইফালে চাব পাৰে, প্লেচটো বহুত ধুনীয়া। আচলতে এই প্লেচটোত ভিডিঅ' বনোৱাও খুব ভাল লাগিব। আৰু কিছুমান ৰুদ্ৰপথৰ আৰু কিছুমান পিকচাৰ দেখাওঁ। আপোনালোকে চাগৈ চিনি পাইছে পিকচাৰবিলাক দেখিলে, এইবিলাক আপোনালোকে চাওক, গম পাব। আৰু লগতে আপোনাৰ মঠ মন্দিৰ অতি পৌৰাণিক হয়। ইয়াত বিভিন্ন ধৰণৰ বাবাৰ প্ৰথম বাবা ভৰি খোজ পৰিছিল আচলতে ইয়াত কথাটো প্ৰচলিত আছে। বিভিন্ন ধৰণৰ ইয়াত পেইণ্টিং দেখিব পৰা গৈছে, বিভিন্ন ধৰণৰ পেইণ্টিং আছে। খুব ধুনীয়া জেগা। এইফালে আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰ আছে পূৰা, এইফালে কেমেৰামেন দেখুৱাই দিয়ে। এইফালে ব্ৰহ্মপুত্ৰ আছে পূৰা, আৰু ব্ৰহ্মপুত্ৰ পাৰত আপোনালোকে ৰাতি কেতিয়াবা আপোনালোকে তেজপুৰ আহিলে আপোনালোকে আহিব পাৰে। স্থানটো খুবেই ভাল স্থান। গতিকে ইয়াত থাকি বহি আপোনালোকে ধ্যানো কৰিব পাৰে, পূজাও কৰিব পাৰে, আৰু মন খুব শান্ত হয়। গতিকে আজি এই ধুনীয়া স্থানতে আপোনালোকৰ মাজলৈ, যিহেতু আগন্তুক শাওণ মাহ আহি আছে, এই শাওণ মাহতে বাবাৰ কেনেকৈ পূজা কৰি আপুনি বিভিন্ন ধৰণৰ জীৱনৰ দুখ দুৰ্ভাগ্য বিনাশ কৰিব পাৰিব আৰু সুখ সৌভাগ্য বৃদ্ধি কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শকসকল, আপোনালোকক আজি ভিডিঅ'ৰ মাধ্যমে ইয়াৰ টপিকৰ ওপৰতে আপোনালোকক কথা ক'ম, ভালকৈ চাই যাওক, শুনক। প্ৰিয় দৰ্শকসকল, গতিকে যিহেতু আগন্তুক শাওণ মাহ আহি আছে, গতিকে আপোনালোকে শাওণ মাহত বিভিন্ন ধৰণৰ উপায় আছে। আপোনালোকৰ জীৱনত যিখিনি বাধা বিঘিনি আহে, বাবাক পূজা কৰি সকলো বাধা আপোনালোকে নাশ কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শকসকল, মূল বিষয়লৈ যাওঁ। ডাইৰেক্ট মূল বিষয়লৈ যোৱাৰ আগতে যদি আপুনি চেনেলটো মোৰ নতুনকৈ আছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিনা থকা বেল আইকনটো ক্লিক কৰিব, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বলক মূল বিষয়লৈ যাওঁ। প্ৰিয় দৰ্শকসকল, আগন্তুক শাওণ মাহত 5টা সোমবাৰ আপোনালোকে পাব, আৰু এই শাওণ মাহ লাগিছে আহি থকা 18 জুলাইৰ পৰা 17 আগষ্টলৈকে। এই শাওণ মাহত আপোনালোকে 5টা সোমবাৰ পোৱাৰ লগতে এটা পূৰ্ণিমা পাব। তাত বিভিন্ন ধৰণৰ উপায় আপোনালোকে কৰিব পাৰিব। আৰু লগত আজিৰ ভিডিঅ'টোত মই বিশেষ এইখিনিয়ে ক'ম যে বাবা ভোলেনাথক কি সামগ্ৰী পূজা কৰিব লাগে আৰু কি নালাগে। লগত আপোনালোকে এই শাওণ মাহত কিছুমান নীতি নিয়ম পালন কৰিব লাগে, যিখিনি পালন নকৰিলে বিভিন্ন ধৰণৰ পিছত আমাৰ বাধা বিঘিনি জীৱনত আহি পৰে। গতিকে সেইখিনি কি আপোনালোকক কৈ যাম, ভালকৈ শুনক। প্ৰথমতেই কওঁ যে আগন্তুক শাওণ মাহত আপোনালোকে, আগৰ ভিডিঅ'টো কৈছিলোঁ মই যে আপোনালোকে প্ৰথমতে শাওণ মাহত মাছ মাংস ডিমটো আপোনালোকে প্ৰথমতে ত্যাগ কৰক। তাৰপিছত আপোনালোকে প্ৰত্যেকটো সোমবাৰে, প্ৰত্যেক দিনাই যদি পাৰে খুব ভাল, যদি নোৱাৰে প্ৰত্যেকটো সোমবাৰে আপোনালোকে ওচৰতে বা ঘৰতে বা ওচৰতে যদি শিৱ মন্দিৰ আছে আপোনালোকে তালৈ যাওক। তাত বাবা ভোলেনাথক ওচৰলৈ গৈ পেলাই ধুনীয়াকৈ আপোনালোকে চাকি বন্তি দিয়ক। প্ৰথমতে সদায় চাফা পোছাক পৰিধান কৰি যাব, আৰু লগত আপোনালোকে যদি পাৰে খালী ভৰি যাব পাৰিলে খুব ভাল কথা। তালৈ যাওক। তাত গৈ পোৱাৰ পিছত আপোনালোকৰ কি বস্তু দিব লাগে ভালকৈ কৈ যাম, শুনি যাব। তাত বাবা ভোলেনাথৰ ওচৰলৈ আপুনি গ'লে, আপোনাৰ যদি স্বাস্থ্য খুবেই বেয়া, তেতিয়া আপুনি পঞ্চমৃত্য দ্বাৰা বাবা ভোলেনাথক অভিষেক কৰিব। পঞ্চমৃত্য কেনেকৈ বনায় আপোনালোকে জানে, আচলতে সকলোৱে জানে চাগৈ। পঞ্চমৃত্যটো এনেকৈ বনায়, প্ৰথমতে গাখীৰ, তাৰপিছত দৈ দিব পাৰে। তাত আপোনালোকে চাউল, চেনি, ঘিউ আৰু মৌ এই সংমিশ্ৰণ কৰি পেলাই আপুনি বাবা ভোলেনাথক ধুব পাৰে। যদি আপোনাৰ খুব জীৱনত যদি বেমাৰ আহি আছে, বেমাৰ ভাল পোৱা নাই, তেতিয়া আপোনালোকে সেইখিনি কৰিব পাৰে। তাৰপিছত আপোনালোকৰ যদি কিবা চাকৰি জীৱনত যদি বাধা আহিছে, তেতিয়া আপোনালোকে মৌ দি পেলাই আপোনালোকে বাবা ভোলেনাথ অভিষেক কৰিব পাৰে, ধুৱাব পাৰে। আৰু যদি খুব আপোনাৰ ভয় হয়, কিছুমান জীৱনত ভয় থাকে, কিছুমান সকলো ক্ষেত্ৰত আপুনি ভয় আপোনাৰ আহে, সপোন দেখে, তেতিয়া আপুনি বাবা ভোলেনাথক ভস্ম দ্বাৰা আপুনি বাবা ভোলেনাথক গা ধুৱাব পাৰে বা আপুনি ধুৱাব পাৰে। এইখিনি কৰিলে ইয়াৰ পিছত আৰু কিছুমান কথা কৈ যাওঁ, আপোনালোকে ভালকৈ শুনক। যে যেতিয়া আপোনালোকে শাওণ মাহত শিৱ মন্দিৰ যাব, খালী ভৰি যাব ভাল, কিন্তু ক'লা চোলা, ৰঙা চোলা, একে ডাৰ্ক ব্লু কালাৰ, একেটা কালাৰ পিন্ধি যেতিয়া আপুনি বাবা ভোলেনাথৰ ওচৰত পূজা কৰিব নাযায়। বাবা খুবেই বেয়া পায় একেটা কালাৰ। গতিকে আপুনি পিয়ৰ যদি পাৰে চাফা বগা পিন্ধক, লাইট ব্লু কালাৰ পিন্ধিব পাৰে, ক্ৰীম কালাৰ পিন্ধিব পাৰে, লাইট য়েল্ল' কালাৰ পিন্ধিব পাৰে। একেটা পোচাক পৰিধান কৰি আপুনি পূজা শিৱ মন্দিৰ গৈ বা ঘৰতে আপুনি একেটা কাপোৰ পিন্ধি পূজা কৰিব। আৰু লগত আৰু দুটামান কথা কৈ শুনিব। বাবা ভোলেনাথৰ লিংগৰ ওপৰত আপোনালোকে ভুলতো ৰঙা ফুল, দুবৰি, তুলসী, হালধি আৰু লগতে নাৰিকলৰ পানী আপোনালোকে নিদিব। নাৰিকলৰ পানী এইকাৰণে দিব নালাগে, নাৰিকলৰ পানীৰ লগত ডাইৰেক্ট ৰিলেটেড আছে ভগৱান বিষ্ণু পত্নী মা লক্ষ্মীমাৰ লগত। গতিকে মা লক্ষ্মীমাৰ লগত ৰিলেটেড হোৱাৰ কাৰণে নাৰিকলৰ পানী শিৱলিংগত আপুনি অভিষেক কৰিব নোৱাৰে বা ঢালিব নোৱাৰে। গতিকে এইকেইটা কথা আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰ পিছত কিছুমান কথা কৈ যাওঁ, ভালকৈ শুনক। যে শাওণ মাহত কিছুমান বস্তু খাব নালাগে, সেইকেইটা কথাও বহুত মহত্বপূৰ্ণ। আপোনালোকে ভালকৈ শুনক। যে প্ৰথমতে আপোনালোকৰ শাওণ মাহত যদি পাৰে গাখীৰৰ বনোৱা যিকোনো ধৰণৰ বস্তু নাখাব। প্ৰথমতে কওঁ গাখীৰ নাখাব। গাখীৰৰ বনোৱা বস্তু যেনেকৈ ঘিউ হৈ গ'ল, লগতে আপোনালোকৰ দৈ হৈ গ'ল, যিকোনো ধৰণৰ গাখীৰ প্ৰডাক্ট হৈ গ'ল আপোনালোকে নাখাব। লগতে আপোনালোকে কচু, ঢেকীয়া আৰু বেঙেনা এইকেইটা বস্তু আপোনালোকে নাখাব। প্ৰিয় দৰ্শক,
আপোনালোকে আৰু কেইটামান কথা মনত ৰাখিব শাওণ মাহত। সেই কথাকেইটা হৈছে যে আপোনালোকে শাওণ মাহত আপোনালোকৰ ঘৰলৈ যদি কোনোবা আলহী আহে বা ভিক্ষাৰী আহে, গতিকে আপোনালোকে তেওঁলোকক কিবা এটা নোখোৱাকৈ ঘৰৰ পৰা খালি পঠাই নিদিব। কিবা নহয় কিবা এটা খুৱাব, যাতে তেওঁলোকৰ মনৰ শান্তি হওক। সেইটো ডাঙৰক শ্ৰদ্ধা কৰিব লাগে আচলতে শাওণ মাহত। সৰু ডাঙৰ সকলোকে শ্ৰদ্ধা কৰিব। যদি পাৰে ঘৰলৈ সৰু পোৱালি যিটো আহিছে, আপোনালোকে তাক ঘৰৰ পৰা পঠিয়াই নিদিব। তাক শ্ৰদ্ধা কৰি কিবা নহয় কিবা এটা বস্তু খুৱাই আপুনি তাক বিদায় দিব। আৰু লগতে আপোনালোকৰ ঘৰলৈ যদি সেইদিনাখন যদি শাওণ মাহ যদি গৰু ছাগলী জীৱ জন্তু যিকোনো আহে, গতিকে সেই বস্তুটোক আপুনি খেদি নিদিব মাৰি পেলাই। তাক কিবা শ্ৰদ্ধা কৰি কিবা বস্তু খাই আপোনালোকে খুৱাই আপোনালোকে তাক ঘৰৰ পৰা বিদায় দিব। কাৰণ শিৱ বাবাক যিহেতু পশুপতি বুলিও জনা যায়, গতিকে সদায় আমি জীৱ জন্তুক শ্ৰদ্ধা কৰিব লাগে। আৰু শাওণ মাহত আৰু কিছুমান বস্তু নকৰিব, সেইটো হৈছে শাওণত বডি অইল, অৰ্থাৎ তেল নঘঁহিব গাত, তেল ঘঁহিব মানা কৰিছে। এইকেইটা কথা আপোনালোকে ভালকৈ মনত ৰাখিব। আৰু যদি পাৰে আপোনালোকে শাওণ মাহত সম্ভোগ নকৰিব, অৰ্থাৎ ব্ৰহ্মচৰ্য পালন কৰিব লাগে। প্ৰত্যেকে এইটো কথা মনত ৰাখিব। গতিকে সদায় পবিত্ৰ হৈ থাকক, চাফা হৈ থাকক। আৰু আপোনালোকে যদি পাৰে মাছ মাংস দিনটো নাখাবই, এইটো মই আগতেও কৈছোঁ। আৰু যদি পাৰে আপোনালোকে তেল নহৰু পিঁয়াজ আদা বাদ দিয়ক আৰু পূৰা সিজোৱা বস্তু খাওক প্ৰত্যেকটো মাহতে। চাব আপোনাৰ জীৱনত থকা সমস্ত বাধা বিঘিনি যিমানখিনি আছে সকলোখিনি ভাল হ'বলৈ আপোনালোকে আৰম্ভ হৈ যাব। গতিকে প্ৰিয় দৰ্শকসকল, আজিলৈ ইমানখিনি আছিল ভিডিঅ'টো। গতিকে আপোনালোকে ভিডিঅ'টো চাওক ভালকৈ, আৰু যিখিনি মই ক'লোঁ সেইখিনি পালন কৰিব, আৰু যিখিনি মই আপোনালোকক কৰিব দিছোঁ সেইখিনি কৰক, আৰু জীৱনৰ সম্পূৰ্ণ সুখ উপভোগ কৰক। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ ইমানেই, নমস্কাৰ।